অলপ টাইম আছে ইয়াত দেখিব পাইছে ভিতৰত সোমাম আৰু ভোটটো দিম আৰু ভোটটো দিলে আপোনাৰ লগ পায় চিঙাৰীটো কেনেকৈ লগাইছে চাওক না জীৱনত তেনেকৈ চাগে কাকো লগোৱা নাই মোকে লগাইছে নমস্কাৰ বান্ধৱ কৃষ্ণ তো বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' লৈ আহিছোঁ আজি ভোট দিবলৈ আহিছোঁ ৰাতিপুৱা 7মান বাজিছে তো লাইনটো এতিয়া অলপ কম থাকে গতিকে এতিয়া ভোটটো দি লওঁ আৰু বাকী পাছৰ মই চব দেখাই দিম কি কৰোঁ কি নকৰোঁ গতিকে এতিয়া মই টিকেটটো প্ৰথমতে লৈ লওঁ নম্বৰটো লৈ কিনে লাইনত লাগোগৈ তো নম্বৰটো লৈ লওঁ ৰখক মই টিকেট লৈ আছোঁ মোৰ নম্বৰ 701 ভোটটো দি লওঁ ভিৰটো অলপ কম আছে 8টা বজাৰ পৰা ষ্টাৰ্ট হ'ব তো লাইনত লাগি লওঁগৈ তাৰপাছত কি হয় সকলোখিনি দেখাম ভোটটো দিব পাৰিম কেনেকৈ দিম কি কথা আৰু পাছতো দেখাম কি হয় অলপ ভিৰ হৈ গৈছে লাইন পূৰা লাগি আছে কি বুলি কৈছে চাই লওঁ দেৰি হ'লে গুচি যাব দুপৰীয়া দিবলৈ কি হয় এতিয়া 10টা ভিতৰত যদি পাৰ দিবলৈ দিয়ে বৰ্তমান 1 ঘণ্টা হৈ গ'ল ৰখি থকা লাইনত এতিয়ালৈকে হোৱাই নাই চাওঁ আৰু কিমান দেৰি লাগে কি কৰে দেৰি হ'ব যেন পাইছোঁ 346 minutes later 1 ঘণ্টা হৈ গ'ল যেনেকৈ আছে তেনেকৈ লাইন খালি মানুহে পাৰিছে আগফালে আৰু মানুহ বাঢ়ি গ'ল এইফালে বৃদ্ধ মানুহ কেইখন আহিছে সকলো আগতে দিয়াব লাগিব এইফালে লাইনত ওপৰাওপৰি মোৰ পিছফালে বহুত লাইন দীঘল হৈ গ'ল কষ্ট আছে নহয় That's why I don't worry about the things that I don't see. Yeah. These days I don't worry about much. I think we should have some more fun. I still dream about the days when we were young. I'll take a hit and still finish in one. Yeah, yeah. 1 ঘণ্টা পৰ হৈ গ'ল লাইনত লাগি থকা অলপ অশান্তি লাগি গৈছে বহুত দেৰি হৈ গ'ল 1.5 ঘণ্টামান লাগিলে এতিয়ালৈকে মই ভোটটো দিব পৰাই নাই তো ভোটটো দিম অলপ আৰু অকণমান টাইম আছে অলপ দীঘল লাইন আছে তো কিন্তু এতিয়া প্ৰায় বহুত দীঘল ডাঙৰ লাইন হৈ গৈছে সেইকাৰণে অলপ সোনকালে আহিছিলোঁ তো লাইনটো অলপ দেখাই আছে কিমান ডাঙৰ লাইন এইটো বৰ্তমান চাব দেখাই আছে অলপ টাইম আছে ইয়াত দেখিব পাইছে ভিতৰত সোমাম আৰু ভোটটো দিম আৰু ভোটটো দিলে আপোনাৰ লগ পায় তো বৰ্তমান অকণমান মই ছাইডলৈ আহিছোঁ ভোট চাওঁ নাই কেনেকৈ চিআইডাল লগাইছে 3বাৰ প্ৰথমবাৰ বেয়াকৈ চিআই লগাইছে তাৰোপৰি মই আৰু এটা কথা কওঁ মই ভিডিঅ'টো বনাই থাকোঁতে ভিতৰত অলপ শ্বুট লৈছিলোঁ মানে আৰু মইতো নাজানো ভিতৰত শ্বুট ল'ব পাৰিনে নোৱাৰি তো লওঁতে কি হ'ল ধমকি ক'লে যে ভিডিঅ' কি কৰি আছে বোলে ভিডিঅ' ইয়াতে বোলে থানাত যাব লাগিব বোলে ইলিগেলি বোলে মই নাজানো নহয় সঁচাই মই আজি প্ৰথম জানিছোঁ গতিকে মই ভিডিঅ' বনাই থকাৰ কাৰণে চৰি মই নাজানিছিলোঁ কাৰণে মই লগতে ডিলিট কৰিলোঁ বাৰু ভিডিঅ'খিনি কিন্তু ভয়ো লাগি গৈছিল অকণমান টাইমৰ কাৰণে তাৰপিছত মই ক'লোঁ আৰু যে মই ব্লগিং চেনেল এটা কাম কৰি আছোঁ গতিকে সেইকাৰণে মই তেনেকৈ কৰিলোঁ বেয়া নাপাব মোৰ ভুল হৈ গ'ল লগতে মই ভিডিঅ'কেইটা ডিলিট কৰিলোঁ বাৰু এতিয়া একো নাই ভোট দিলোঁ কিন্তু মোৰ চিঙাৰীটো কেনেকৈ লগাইছে চাওক না জীৱনত তেনেকৈ চাগে কাকো লগোৱা নাই মোকে লগাইছে সঁচাই বৰ ভাল লাগিলে ভোট দিলোঁ আপোনাৰ 1.5-2 ঘণ্টা লাগিলে 7:30 বজাত আহিছিলোঁ 9টা বাজিলে 2 ঘণ্টাত ধৰক ভোটটো দি কমপ্লিট হ'ল মানে ৰাতিপুৱাই শেষ কৰি দিছোঁ আচলতে মানে কি কয় গোটেই দিনটোতো এই ভোটৰ ক্ষেত্ৰতে লাগি থাকিব নোৱাৰি এতিয়া ফ্ৰী হৈ গ'লোঁ দিনটোৰ কাৰণে আৰু বহুত দিনৰ পাছত ভিডিঅ' দি আছোঁ মানে সময় পোৱা নাই সময়ৰ ক্ষেত্ৰতে বহুত দিন মানে ভিডিঅ' বনাব পৰা নাই আৰু এটা দেওবাৰ দিনটোৱে মই ফ্ৰী হওঁ দেওবাৰ দিনটোতে অলপ মোৰ প্ৰব্লেম চলি আছে গতিকে সেইবাবে মই ভিডিঅ' দিব পৰা নাই নতুন ভিডিঅ' দি আছোঁ আৰু বহুত জেগা ঘূৰিম ক'ৰবাত যাম সেইবিলাক আমি পৰিকল্পনা কৰি আছোঁ ক'ত যাম কি কৰিম গতিকে ভিডিঅ' মোৰ চাই থাকিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু যদি পুৰণা হয়তো আপোনালোকক মোৰ ফালৰ পৰা বহুত মৰম আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব ভিডিঅ'বিলাক চাই থাকিব ধন্যবাদ
শব্দবিহীন মই